হেল্ল' গাইছ, মোৰ অন্য এটা মিনিভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক'ত গৈ আছোঁ চাওঁ আহকচোন বাৰু। যোৰহাটৰ মাজেদি গাইছ, এয়া ফাইনেলি পাই গ'লোহি আমি SSC এক্সাম দিবলৈ। লগত ই আহিছে মোৰ ৰখীয়া কৰিবলৈ। তাকে চাওঁচোন কেনেকুৱা হয়। আশীৰ্বাদ কৰিব সকলোৱে, ভাল হয় যাতে আৰু পৰীক্ষাটো। মোৰ আকৌ চেণ্টাৰটো পৰিছে ছ'চাইটি অফ ইনফৰ্মেশ্যন টেকন'লজি ডেভেলপমেণ্ট অফিচত। আজি ৰৈ ইমান আমনি লাগিছেগৈ, সোনকালে আহিলোঁ অলপ। পূৰা 1 ঘণ্টা সময় কম্পিউটাৰৰ সন্মুখত বহি এক্সাম শেষ কৰি এতিয়া ঘৰলৈ বুলি উভতি আহিলোঁ। ঘৰলৈ উভতি আহোঁতে আকৌ তিতাবৰত দ্য ক্লাছিক টাচ বুলি কোৱা নতুন চেলুন এখনত সোমালোঁ। নতুনকৈ খুলিছে চেলুনখন, সোমাই চালোঁ কেনেকুৱা নহয়। সোমাই দেখিলোঁ ইমান ধুনীয়া মেটেৰিয়েলছ লগাই থৈছে। এইবোৰ চাই ভাল লাগিছে। চেলুনখনত সোমাই কিবা এটা ধুনীয়া লাগিছে। ইমান ধুনীয়া চেলুন তিতাবৰত তিনিআলিতে আছে। আহিবচোন এবাৰ আপোনালোকেও। আৰু এনেকৈয়ে দিনটো পাৰ কৰি মোৰ আজিৰ এই মিনি ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ।